গহপুৰ সমষ্টিৰ গমিৰিৰ মেৰিপথৰ বাহনীবাৰীৰ মাজত বাঘৰ পোৱালি আবদ্ধ মণি দাস নামৰ লোকজনৰ বাহনীবাৰীৰ মাজত চেপা খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাঘৰ পোৱালিটো। কাজিৰঙাৰ ষষ্ঠ সংযোজন পানীত ডুব যোৱাৰ পাছতেই বিভিন্ন জীৱ-জন্তুৰে ভৰি পৰিছে দাঁতিকাষৰীয়া অঞ্চলসমূহ। হৰিণা, বনগাহৰি, বাঘ আদি জীৱ-জন্তুৰ বিচৰণৰ ভূমিত এতিয়া পৰিণত হৈছে গমিৰি, মেইল পৰ্যায়ৰ বটিয়ামাৰী, ৰৌমাৰীকে আদি কৰি কাজিৰঙাৰ ষষ্ঠ সংযোজন দাঁতিকাষৰীয়া অঞ্চলসমূহ। আজি অৰ্থাৎ বুধবাৰে গমিৰিৰ মেৰি পথাৰত পোৱা স্থানীয় লোকে এটা বাঘৰ পোৱালি প্ৰত্যক্ষ কৰি এক খোৱা-দোৱা পৰিৱেশৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত বাঘৰ পোৱালিটোৱে এটা বাঁহৰ জোপোহাত সোমাই চেপা খাই আবদ্ধ হৈ পৰে। স্থানীয় ৰাইজে বাঘৰ পোৱালিটো প্ৰত্যক্ষ কৰাৰ পিছত বন বিভাগক আৰু হেলেম আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে হেলেম আৰক্ষী বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ বাঘৰ পোৱালিটো উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ষষ্ঠ সংযোজনৰ ভিতৰৰ পৰা বানপানী তাৰণাত উঠি আহি পেলাই ইয়াত সোমালেহি। কালি ৰাতিও আমি খবৰ পাইছিলোঁ, ডিপাৰ্টমেণ্টক পঠিওৱা হৈছিলে, তেওঁলোকে বম চম ফুটালে, কিন্তু এই পোৱালিটো কেনেকৈ বাঁহৰ মাজত ফচি গ'ল সেইটো ধৰিব পৰা নাই। এইটো ইমান সৰুও নহয়, ডাঙৰেই। কোন জেগা এইটো মিৰি পথাৰ এলেকা, গমিৰিৰ মিৰি পথাৰত। কি কৰা হ'ব এতিয়া? এতিয়া বন বিভাগ আহি আছে, মই খবৰো দিছোঁ, আৰু স্থানীয় ৰাইজ আৰু ময়ো খবৰ দিয়াৰ পিছত তেওঁলোক আহি আছে। এতিয়া ৰেস্কিউ পাৰ্টি আনি ৰেস্কিউ কৰা হ'ব ইয়াত। গহপুৰৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, আছাম ৰিপৰ্ট 24/7। চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ। চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 977814914003 অথবা 977980495845 0।